2018-19 বৰ্ষত মিচিং অট'নমাছ কাউন্সিলৰ ফাণ্ডৰ পৰা গড়কাপ্তানী পথটিৰ সাপেখাতি গাঁৱৰ উজনিত চাৰিকৰীয়া নদীত এটি অংশ জাহ যোৱাৰ উপক্ৰম হোৱাত অসম চৰকাৰে 20 লাখ টকা মোকলাই দিছিল। পাৰ্কুপাইন স্কিন বেম্বো স্পাই নামত গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ এই টকাখিনি মোকলাই দিছিল। কিন্তু SMT বিউটি পেগুৰ নেতৃত্বত চলা এই কামটোত চৰম অনিয়মৰ অভিযোগ উঠিছে। বিউটি পেগুৱে স্থানীয় এজন ঠিকাদাৰৰ সহযোগত বেম্বো স্পাই নামত কেইডালমান ভলুকা বাঁহ পুতি 20 লাখ টকা উদৰস্থ কৰাৰ অভিযোগ উঠিছে। এনে সোপাধৰা কাৰ্যক সেই সময়ত দুৰ্নীতিৰ শূন্য সহনশীলতাৰ শ্লোগান দিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰখনক ক্ষুধাৰ সমালোচনা কৰিছে স্থানীয় সচেতন মহলে। দেখিও নেদেখা সেই সময়ৰ অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী তথা ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ নীৰৱ ভূমিকাক সকলোৱে ধিক্কাৰ দিছে। গতিকে এই স্কিমটোৰ 20 লাখ টকা কলৈ গ'ল, কোনে উদৰস্থ কৰিলে ইমানখিনি টকা? গতিকে ইয়াৰ উচিত তদন্ত বিচাৰিছে নৱনিৰ্বাচিত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৰা। গতিকে চাৰিকৰীয়া নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ অসম চৰকাৰক কাটৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। ধন্যবাদ আপোনালোকৰ ৰিপৰ্টাৰ অসম। আপোনালোক ইয়াত উপস্থিত হোৱাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। আপোনালোকে যিটো বিষয়ত আজি ইয়াত আমাৰ মতামত বিচাৰিছে, বিষয়টো আপোনালোকে দেখিছে। মিচিং অট'নমাছ কাউন্সিলৰ শ্ৰীমতী বিউটি পেগুৰ নেতৃত্বত 20 লাখ টকাৰ এইটো কাম আপোনালোকে দেখিছে। পাছফালে এটা বাঁহৰ স্প্ৰে যোৱা বছৰ মন্ত্ৰী নৱ কুমাৰ দলে ডাঙৰীয়া দিনত এই কামটো হৈছিল। আমি এইবিলাক পানী ভেটিবৰ কাৰণে যিটো বাঁহে নিৰ্মিত কৰিছে, এইটো পাকুপাইন বুলি কৈছে তেখেতলোকে। আমি এখন হেঙেৰা বুলি কওঁ। গৰু ম'হৰ কাৰণে খেতি বাতি মানে যাতে খেতিত গৰু ম'হ ফটককেনে সোমাব নোৱাৰে, এখন আমি হেঙেৰা বুলি কওঁ। এইখন আমি পানী ভেটা বা কোনো নদী এখন প্ৰতিৰোধ কৰাৰ ক্ষমতা ইয়াৰ নাই। গতিকে এনেকুৱা নিকৃষ্ট কাম 20 লাখ টকা এনেকুৱা নিকৃষ্ট এটা কাম কৰিছে, আপোনালোকে আচৰিত হ'ব। এই 20 লাখ টকা যদি আপোনালোকে খুচুৰা কৰি 50 পইচা এটকীয়া কৰি যদি বস্তাত ভৰাই যদি ইয়াত জাপি দিয়া যায়, তেন্তে নিশ্চয় তাতকৈ বহুত শক্তিশালী হ'লহেঁতেন এই কামটো। গতিকে এই বিষয়টো আমি বিগত বছৰতো আমি চিঞৰিলোঁ। মন্ত্ৰী আছিল তেখেত নৱ কুমাৰ দলে, তেখেতে কোনো গুৰুত্ব প্ৰদান নকৰিলে। গতিকে তেখেতে তাৰ ফলস্বৰূপে এতিয়া বিধায়ক ৰূপে আছে। গতিকে এইবাৰ নৱনিৰ্বাচিত চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই পইচাবোৰ ক'লৈ গ'ল, কামবোৰ কি হ'ল, এই বিষয়বিলাকত অকণমান গুৰুত্ব প্ৰদান কৰি তদন্ত আৰম্ভ কৰক আৰু আমাৰ এই গাঁওখনৰ এই নদী গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। ঢকুৱাখনৰ পৰা জিতুল খনিকৰ ৰিপৰ্টাৰ অসম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।